Hello guys, welcome back to my YouTube channel. So আজি প্ৰথমবাৰৰ কাৰণে কৰিবলৈ গৈ আছো হয় প্ৰথমবাৰৰ বাবে কৰিবলৈ গৈ আছো roast কোকাক জানে নাই নিজকে ৰাইস নিজকে প্ৰথমবাৰৰ বাবে roast কৰিবলৈ গৈ আছো নিজকে এ বাইক চেক বাদ দিও সো আজি পুৰা roast কৰিম নিজকে আৰু roast বুলি তেনেকুৱা নহয় যোনবোৰ আগতে মই ভুল কৰিছিলো লাইক কিবা কন্টেন্ট ফট আগতো ওল্ড ইজ গোল্ড বুলি কয় ন তো আগতে মই কেনেকুৱা কন্টেন্ট বনাইছিলো আপোনালোকে যদি চাইছে ভালেই নাইছোৱা যদি এই ভিডিঅ'টোত চাব পাৰিব আৰু সো কি কৰি আছে লেটস বিগিন দা ভিডিঅ' প্ৰথমতে কন্টেন্টৰ পৰা ষ্টাৰ্ট কৰো সো কন্টেন্ট ক্ৰিয়েচনটো মোৰ টিকটকৰ পৰাই আছে টিকটকত একদম লিপচিং বনোৱা तेरी प्यारी प्यारी अखियाँ तापाई আছে বাৰু কন্টেন্ট ক্ৰিয়েচন তো মোৰ শুরু তাপাই হৈছিলে বাকি এতিয়া যোনবোৰ আগতে ইনষ্টাগ্ৰামত ভিডিঅ' আছিলে ইনষ্টাগ্ৰামত 2022 পৰা ভিডিঅ' আছিলে ইনষ্টাগ্ৰামত সো ইনষ্টাটো নাই এতিয়া কোবাটো হেগিৰা ভিডিঅ'টো আনিম সো এতিয়া ইউটিউবত যোনকিটা দিয়া আছে ইউটিউবটো মই 2023 ষ্টাৰ্ট কৰিছিলো সো 2023 পৰা যিমান কিটা ভিডিঅ' আছে 2023, 2024, 2025, 2026, 26 to বাদ দিও 2025 লগে কেনকাটো আছিল কেনকাটো ভিডিও বনাইছিল সো অলপ চাও আৰু নিজকে রোস্ট টাইপকে কৰো সো বলো প্ৰথম ভিডিওটো চাও ঐ ক'ত যাত হা ঐ এই লটো কিয় মাৰিছো ইয়াক মাৰিবলগীয়া ঢেৰ কাৰণ মোৰ দোকানলৈ গৈ সদায় 10 টকা মিঠা খাই আৰু 10 টকা লৈ আহে বস্তুটা মন কৈছে না ৰাইস হাফ পেন ঠিক আছে বা হাফ পেন ওকে গরম উঠছিল আর হাফ পেন পিনছে এরকম জিলিগি আছে মানে ওকে ঠিক আছে কন্টেন্টটো আমি মন দিও ড্রেস সেন্স আমি নাচাও কারণ হেতু টাইপত হেতু একদম ভাল আছিল হ'ব গৰম দিন আছিলে ধুনীয়াকৈ ওলাই মুলাই আহিছো কন্টেন্ট বনাবলৈ কি কন্টেন্টটো ভাল বনাইছো চাও কন্টেন্টটো ভালকে চাই লওঁ ইয়াক মাৰিবলগীয়া ঢেৰ কাৰণ মোৰ দোকানলৈ গৈ সদায় 10 টকা মিঠা খাই আৰু 10 টকা লৈ আহে ভাইটি তুমিনো কিয় আনিব লাগে পা মেডিকেলত আছে কাৰণেহে ইয়াৰ মাক মেডিকেলত থকাটো সঁচা কথা তই ইয়াক হেল্প কৰি দিবি আৰে প্ৰথমতে মই সেই বুলি ভাবিয়ে হেল্প কৰিছিলোঁ কিন্তু কালি মই যেতিয়া ইয়াৰ পিছত গ'লোঁ মই গম পালোঁ যে ইয়াৰ মাকে মেডিকেলতে থাকে কিন্তু ডক্টৰহে কৰে মানে কি ৰাইস समझ रहे हो आप समझ रहे हो এটা ক্রিঞ্চৰ লিমিট থাকে দেই এটা ক্রিঞ্চৰ লিমিট থাকে এটো লিমিটটো কি ককছুন আপোনালোকে তো একো অৰ্থটো একোই নাই কন্টেন্টটো ফানিও নহলকে একো অৰ্থও নলাগে বাদ দিয়ক হ'ব নেক্সট ভিডিঅ' ভাই হিৰক মাইছে কোনে মাইছে বল এবাৰ থোপৰাটো যখন থোপৰাটো এইটো আৰু সেইটো মিলাই চাওক অলপ থোপৰাটো বাইগান মানুহ আহিছে সেইটোকো এডিটিঙত ভৰাই দিছে ইমানে ধুনীয়া এডিটিং কৰে মানুহ আহিছে সেইটো ভৰাই দিছে হৈ যাব আগত এতিয়া সেইবোৰ চব বাদ দি এতিয়া মই নিজৰ ব্লগিংটো চাওঁ আধা ধৰা ব্লগটোতো আপোনালোকে নিশ্চয় দেখিছে পায় চ' আধা ধৰা ব্লগটো এতিয়া পাছলৈ কৰি পিনি ডাঙৰ ব্লগ প্ৰথমটো চাওঁ লগতে চাওঁ সো এইকেইটা ইউটিউবত আছে বাৰু যেতিয়া যোনকেইটা চাই আছো সেইকেইটা মোৰ ইউটিউব চেনেলত গোটেইকেইটা ভিডিঅ' আছে যিমানটা এতিয়া ইয়াত দেখুৱাইছো চব মোৰ আছে বাৰু এই চেনেলটোতে আছে সো একদম প্ৰথমটো ব্লগ 3 বছৰ আগতে ইয়াত 6.5k ভিউজ আহিছে ভাবক 6.5k 6500 মানুহে চাইছে ওকে আহক চাওঁ ভিডিঅ'টো Everise. Wait. বাইগান So guys, back to our video. Full network issue পাছত যেনে নেটৱৰ্কটো আহিলে গৈ সো মোৰ প্ৰথম ব্লগটো চাওঁ আপোনালোকৰ আগত সো বলক মোৰ প্ৰথম ব্লগটো চাওঁ মানুহৰ প্ৰথম ব্লগ ইন ইউটিউব তো লেটস গো wow what a background music Hello guys, welcome to my YouTube channel. ये अपुन है
Hello guys. Welcome back to my YouTube channel. So let's go. Vlog to start কৰিছে কি কয় vlog to আপোনালোকে চাই থাকিব. Okay, start the vlog. তো আজি ভাবিলো মই ফাৰ্ষ্ট ব্লগ এটা বনাওঁ Okay. বলক আজি ভিডিঅ'টো আৰম্ভ মোৰ নাম মানস আপোনালোকে চাই আছে ইজ মানস ব্লগ তো ভাবিলো এদিন ব্লগ এটা বনাওঁ চবে বনাই আছে ব্লগ আৰু আমাৰ লগৰবোৰো বনাই ব্লগ ইয়াক কোন লগৰে বনাই বাৰু vlog সেইটো কওক এই 3 বছৰ আগতে ই যেতিয়া 6ত পঢ়ি আছিলে 6 নাইবা 5ত পঢ়ি আছিলে 5ৰ পৰা পাছ কৰিছিলে আই থিংক 5ৰ পাছো কৰা নাছিলে পাই কোন তাৰ লগৰে ব্লগ বনাইছিলে বাৰু সেইটো কওক মোক কোন লগৰে ব্লগ বনাইছিলে 5ত হে কোন লগৰে ব্লগ বনাইছিলে তাকো কোৱালিটি কি মজা একদম এণ্ড্ৰইড কোৱালিটি আৰু একদম সব লগৰে বনাই বুলি সেইটো কাৰণে হিউ বনাইছে সো কিমান ধুনীয়া ব্লগটো হৈছে প্ৰথম ব্লগটো আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ বনাইছে হি হ'ব আৰু বলক আগবাঢ়ক ব্লগ এটা বনাওঁ আৰু ছাপোৰ্ট অলপ দেখুৱাব তেতিয়া মই সেকেন্ড অ'কে ছাপোৰ্ট কৰিব লাগে তাক ভাল পাম আৰু এনেই মই ব্লগ এটা বনাওঁ বুলি ভাবিলো তো থেংক ইউ বাই হৈ গ'ল ৰাইজ আজি মই এটা ব্লগ বনাবলৈ লৈছোঁ চ' চবে বনাই আছে ময়ো বনালোঁ ব্লগ তো কেনেকুৱা লাগিলে ব্লগটো থেংক ইউ বাই বাই ৰাইজসকল এতিয়া মানে কেছটো কি হ'ল একদম আগৰ ভিডিঅ' চাবলৈও টিকটকটো ডাউন কৰিব লাগিব আৰু টিকটকটো কেনেকৈ ডাউন কৰে কেনেকৈ ভিডিঅ'বোৰ চাই নাজানো বাট মই যিমানটো জানো মোৰ একাউণ্টটো টিকটকত আছে এতিয়া টিকটকটো পাছত চাম চ' এতিয়া চাম ফাৰ্ষ্ট মিনি ব্লগ অফ মানস কোঁৱৰ চ' লেটছ গো ইন দ্য মানস ফাৰ্ষ্ট মিনি ব্লগ চ' পবিত্ৰ ভাদ মাহ চলি আছে আৰু Okay. আমি যাবলৈ ওলালোঁ আঠখেলীয়া নামঘৰলৈ তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো বাৰু আৰম্ভ কৰিলে আৰম্ভ কৰাৰ আগত আপোনালোকে মাতটো নিশ্চয় শুনিছেই হপায় সেইটোৱে মোৰ মাত আৰু এতিয়া মাত 2 বছৰ আগৰ মাত সেইটো আৰু এতিয়া এইটো 2 বছৰ পাছৰ মাত বাকী এইটো ভইচটো অলপ উলিয়াবলৈ আপোনালোকৰ মাজত অলপ মই ট্ৰাই কৰিম চ' ব'লক এইটোৱে ৰিক্ৰিয়েট কৰিম এতিয়া 2 বছৰ পাছত 2024ত মই কেনেকুৱা ভইচ উলিয়াইছিলোঁ আৰু 2026ত এইটো ভইচ আপোনালোকে শুনিছেই হপায় 2024ৰ ভইচটো এতিয়া ৰিক্ৰিয়েট কৰিবলৈ অলপ ট্ৰাই কৰিম চ' ব'লক এইটো হ'ল অলপ শুনি লওঁ মানে অ'কে পবিত্ৰ ভাদ মাহ চলি আছে আৰু আমি যাবলৈ ওলালোঁ আঠখেলীয়া নামঘৰলৈ বাকী এতিয়া অলপ আইফোনলৈ আহি গৈছিলোঁ মানে আইফোনৰ কোৱালিটি আপোনালোকক দেখুৱাই দিছিলোঁ বাকী আইফোন নহওঁতে মই এটা ভিডিঅ' বনাইছিলোঁ হয় মই আপোনালোকে সকলোৱে গম পাই হেপাই মই ব্লগ বনাইছিলোঁ ৰীল বনাইছিলোঁ লিপচিং বনাইছিলোঁ আৰু কিবা কিবি এনেকৈ কণ্টেণ্ট বনাইছিলোঁ চ' সেইকেইটাও বাদ দি মই আৰু এটা কাম কৰিছিলোঁ সেইটো হৈছে ৰিয়েকশ্যন ভিডিঅ' হয় ৰাইজ মই ৰিয়েকশ্যন আগতে ভিডিঅ' বনাইছিলোঁ চ' ৰিয়েকশ্যন ভিডিঅ'টো মোৰ নিজৰ ফেচখন প্ৰথমতে চাই লওঁ পাছৰ ৰিয়েকশ্যন ভিডিঅ'টো চাম লগাওক ইয়াত লগাওক এই তলৰ ফেচখন চাওকচোন তলৰ ফেচখন ছাগালটো একদম বান্দৰৰ নিচিনা লগতে ৰিয়েকশ্যন নামত বান্দৰৰ গিমি কৰি আছে এই ল'ৰা এটাই আৰু তাত ভিউজ আহিছে আপোনালোকৰ 13,000 সিমান মানুহে চাইছে এই ভিডিঅ'টো কি বুলি ভাবিছে হয় বাৰু ভিডিঅ'টো বনাইছেহি ভিডিঅ'টো বনোৱাৰ মাজত যোনটোত আমি কেপশ্যন দিওঁ তাতে নিজৰ ফেচখন থোপৰাখন লগাই দিছে আৰু বান্দৰৰ নিচিনা कोरी আছে আৰু सो आगे की वीडियो हम शुरू करते हैं और ये देखो हमारा लिपसिंग वाला वीडियो प्रथमते तो আপোনালোকে ইয়া যোনটো এটো ক্যাপশনটো মানে ক্যাপশন সৰি
আপোনালোকে কি লিখা আছে এইটো চাই লওক হেই বয়জ গাৰ্লছ আই এম ফ্ৰম আছাম কমেণ্ট দিয়ৰ অ'কে কমেণ্ট বহাবলৈ কি নকৰে মানে আজিকালি মানুহবোৰে চৰি আজিকালি নহয় এবছৰ দুবছৰ আগৰ মানুহবোৰে কি নকৰে এটা কমেণ্ট বহাবলৈ কি নকৰে চব আৰু ইফেক্ট কি মজা সেই টাইমত এতিয়াও মনত আছে চবেই চুইট যোনে এতিয়ালৈকে সেইটো টাইমত 2 বছৰ আগত 3 বছৰ আগত যোনে কণ্টেণ্ট লিপচিং বনাইছিলে চুইট ইফেক্টটো সেইটো টাইমত একদম লাইক এতিয়া ক'ব পাৰি অল্ড ইজ গোল্ড সেইটো টাইমত চুইট ইফেক্টটো যোনটো লিপচিং কণ্টেণ্ট ক্ৰিয়েটৰ সেইবোৰৰ কাৰণে একদম গোল্ড আছিলে আৰু গোল্ড শুন অ'কে क्या बोलूं मैं अबे मुंह तो ठीक से हिलाओ यार मुंह में कोई गुटखा खा के ऐसे म्याऊ बोल रहा है कुछ अच्छा मुंह भी नहीं हिला रहा है ठीक है एस्थेटिक बनने का शौक था इस टाइम बाकी এইটো কণ্টেণ্ট ক্ৰিয়েশ্যনটো মোৰ এতিয়া নহয় কণ্টেণ্ট ক্ৰিয়েশ্যন ভূতটো মোৰ বহুত আগতে লাগিছিলে আগতে মই এইবোৰ কিবা ফ্ৰী ফায়াৰ ভিডিঅ' বনাইছিলোঁ এনেই গেম প্লে দি দিছিলোঁ নিজে নোৱাৰিলে লোককো দি দিওঁ বাৰু সেইটোও মনত আছে আৰু তেনেকুৱা কণ্টেণ্ট বনাইছিলোঁ কণ্টেণ্ট বুলি নহয় লোকৰ ভিডিঅ' দিছিলোঁ সপায় বাকী টিকটকত ধুনীয়া কণ্টেণ্ট বনাইছিলোঁ মই এণ্ড্ৰইড ফোনতে টিকটকত ধুনীয়া ভিডিঅ' বনাইছিলোঁ সপায় ধুনীয়া বুলি নকওঁ কিবা টাইপৰে বাৰু ভিডিঅ' বনাইছিলোঁ বাকী টিকটকত ভিডিঅ' বনাইছিলোঁ টিকটকৰ যদি একাউণ্টটো পায় আপোনালোকে নিশ্চয় মোক কিবা এটা কৰি হ'লেও শ্বেয়াৰ কৰিব সেইটো ভিডিঅ' এক্সট্ৰাকৈ এটা ভিডিঅ' ওলাই আছে বাৰু বাকী ইনষ্টাতটো ঢেৰ ভিডিঅ' আছিলে ইনষ্টাতটো ঢেৰ ভিডিঅ' আছিলে ইনষ্টাৰ পৰা মই এতিয়া ভিডিঅ'কেইটা আনিবও নোৱাৰোঁ কাৰণ মোৰ একাউণ্টটোতো নাই এতিয়া চ' ইনষ্টাত ধুনীয়াকৈ কষ্ট কৰিছিলোঁ ইনষ্টাত আপোনালোকৰ 3-4 বছৰ কষ্ট আছিলে ইনষ্টাটো ডিচেবল মাৰিলে ইউটিউব ফেমিলিলৈ আপোনালোকক বহুত ধন্যবাদ এতিয়ালৈকে ইউটিউবটো আছে আৰু ইউটিউবত 30K ফেমিলি কমপ্লিট হ'ল এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা মই ভাবিছোঁ আপোনালোকে 100Kৰো সোনকালে কৰি দিব হয় ময়ো কষ্ট কৰিবই লাগিব আৰু আপোনালোকৰ মৰম আশীৰ্বাদটো মোৰ লগত সদায় আছেই সেয়াই কামনা কৰিছোঁ চ' এতিয়া ইনষ্টাটো থকাতে আপোনালোকক আৰু ভিডিঅ' দেখুৱাব পাৰিলোঁহেঁতেন বাকী নতুন আইডিটো খুলিলোঁ চ' ডিছক্ৰিপশ্যন আৰু কমেণ্টত নতুন আইডিটো দিয়া আছে ইনষ্টাগ্ৰামৰ পাৰিলে ফ'ল'টো মাৰি দিব যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে বহুত ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে চ' ইয়াতে আজি ভিডিঅ'টো সামৰিলোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিব আজি নিজৰ ওপৰতে অলপ ভিডিঅ' বনোৱা হৈ গ'ল চ' কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট এটা কৰিব চ' আজি ভিডিঅ'টো ইমানতে আকৌ এদিন লগ পাম নতুন এটা ভিডিঅ' নতুন এটা কণ্টেণ্ট চ' সেয়াই আজি ভিডিঅ'টো ইমানতে বাই বাই